তুমি বাৰু ধুনীয়া হয়নে? অঁ, তোমাকেইতো সুধিছোঁ। এইটো প্ৰশ্ন কেতিয়াবা নিজকে কৰিছানে? আচ্ছা, মই যদি তোমাক সোধোঁ কুলি ধুনীয়া নে কাউৰী ধুনীয়া, কি ক'বা বাৰু? কোনোবাই হয়তো ক'বা কুলিৰ মাতটো খুব ধুনীয়া, কিন্তু যদি দেখিবলৈ চাওঁ দুয়োটাই ৰং একেই। তেন্তে ধুনীয়া মানেনো কি? তুমি জানো ধুনীয়া? হয়, তুমি ধুনীয়া, যদিহে তোমাৰ মনটো ধুনীয়া। মনটো ধুনীয়া মানে তুমি আনৰ বেয়া ভাবিব নোৱাৰা। তুমি ধুনীয়া, যদিহে তুমি আনৰ মুখত হাঁহি আনিব পাৰিছা। তুমি সঁচাই ধুনীয়া, যদি তুমি থকা ঠাইখিনিত শান্তি বিৰাজ কৰিব পাৰিছে। সেয়া লাগিলে ঘৰ হওক, তোমাৰ কৰ্মস্থলী হওক, কলেজ হওক, স্কুল হওক বা আন যিকোনো ঠাই য'ত তুমি উপস্থিত আছা। কয় নহয়, তোমাৰ ব্যৱহাৰেই তোমাৰ পৰিচয়। যদি তোমাৰ ব্যৱহাৰ ভাল, আনৰ লগত, শিশুৰ লগত, ডাঙৰৰ লগত, ফ্ৰেণ্ডৰ লগত, তেন্তে তুমি বিৰাটেই ধুনীয়া। তুমি ধুনীয়া, যদিহে তোমাক এবাৰ কোনোবাই লগ পাই আকৌ লগ পাবলৈ হাবিয়াস কৰিছে। তোমাৰ কথাই যদি আনক অনুপ্ৰাণিত কৰিছে, তুমি বহুত ধুনীয়া। কাৰোবাক লগ পাই যদি তুমি পজিটিভ ভাইব দিব পাৰিছা, বিশ্বাস কৰা তুমি বহুত ধুনীয়া। আৰে, তুমিচোন বহুত ধুনীয়া। এতিয়া মোক কমেণ্টত জনোৱাচোন, হয়নে বাৰু তুমি ধুনীয়া?